নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'টো বৰ বেছি দীঘল নহয়, ভিডিঅ'টো প্লিজ শ্বেয়াৰ এটা কৰি দিব আৰু এতিয়ালৈকে যদি ফ'ল' কৰা নাই পেজটো তেনে ফ'ল' কৰি দিয়ক। আজি মা আৰু দেহমনক কাজিৰঙা এডোখৰ সুন্দৰ মনোমোহা ঠাই ভিজিট কৰাম, সেই বুলি আবেলি পৰত ভাবিলোঁ ওলাই আহোঁ। কাজিৰঙা কিয় ভাল লাগে আপোনালোকে জানেনে? কাৰণ ইয়াত প্ৰতিটো ছিজনতে আমি প্ৰকৃতিৰ এটা বিনন্দীয়া ৰূপ দেখিবলৈ পাওঁ। ভিতৰলৈ যাবলৈ টিকট কৰাৰ মুহূৰ্তত দেহামণি আৰু দেহমনৰ মৰম চেনেহ চাওক। দেহামণি হ'ল ৰুমাৰ বাৰ ছোৱালী, বাহঁতো আহিছে লগত। ভিতৰলৈ সোমাই আহোঁতে দেহমনৰ নাচনত আনন্দত তাই নাচি দিছে গোটেইজনী। এইফালে ইয়াত জীয়া আৰু নানু, মায়ে ভিতৰত সোমাই একেবাৰে অভিভূত হৈ পৰিছে। ইমান সুন্দৰ চাৰিওফালে, মাথো ফুল ফুল ফুল। হয়, আমি আহিছোঁ আচলতে কাজিৰঙাৰ অৰ্কিড পাৰ্কত। আমি আগতেও আহিছিলোঁ, ধুনীয়াকৈ আপলোড কৰি থৈছোঁ। আপোনালোকে ভিডিঅ'টো যদি চোৱা নাই চাব পাৰিব গৈ পেলাই। আৰু আমি মাৰ্চতে গৈছিলোঁ, আচলতে ভিডিঅ'টো আপলোড কৰাটোহে দেৰি হৈছে। দেহমনে একদম মন ভৰাই ফূৰ্তি কৰিছে ইয়াতে। বেছি ডিটেইলছত সেইকাৰণে মই ভিডিঅ'টোত যাব বিচৰা নাই, সেইকাৰণে অলপকৈ দেখাইছোঁ। যদি চোৱা নাই প্লিজ এবাৰ চাই ল'ব আগত গৈ পেলাই ভিডিঅ'টো। অৰ্কিড পাৰ্কৰ বিষয়ে সুন্দৰ একদম ইন ডিটেইলছ দি থোৱা আছে। ফুল চাওক, ইমান সুন্দৰভাৱে ফুলি আছে ফুলখিনি। বিভিন্ন ৰঙৰ ফুল চাই আচলতে হেঁপাহ নপলাই ইয়াত থাকি। আৰু ইহঁতে প'জ দিছে পূৰা ফটোৰ কাৰণে। ফুল দেখাৰ লগে লগে মন ভৰি যায়। ইমান সুন্দৰভাৱে ফুলি আছে, বিভিন্ন কালাৰৰ। এইটো এটা কালাৰ চাওক। এইবাৰ আমি আগুৱাই গৈ আছোঁ, অন্য বহুত আছে চাবলগীয়া আমাৰ। গোটেইখিনি আমি দলে বলে আমি আকৌ তাৰ পৰা ওলাই আহিছোঁ, অৰ্কিড পাৰ্কখনৰ পৰা ওলাই আহিছোঁ। এইবাৰ আমি বেলেগ কিবা এটা চাবলৈ বুলি। এয়া হ'ল দেহমন, এইজোপা হ'ল চেপেটা। মোৰ একেবাৰে বেয়া লগা ফলৰ ভিতৰত হ'ল সেইটোৱে। আৰু মাহঁতে এইবাৰ আগুৱাই আহি আছে, দুইজনী মা। এয়া শাহু মা আৰু মোৰ মা। এইটো হ'ল বগেনভেলিয়া। আৰু মাহঁতে এতিয়া বিহু নাচ প্ৰদৰ্শন কৰা চাই আছে। খুব ভাল পাইছে আচলতে চাই পেলাই, একদম মন দি চাই আছে। বহুত ধুনীয়া লাগে প্ৰগ্ৰেমখিনি। বিভিন্ন কলা সংস্কৃতি ইয়াত প্ৰদৰ্শন দাঙি ধৰা হয়। আৰু এইটো হ'ল টঙি ঘৰ এটা। আৰু টঙি ঘৰৰ তলত মাক দুইজনী একদম পূৰা কেঁচুৱা দুইটি পূৰা খেলাই আছে। পৰিৱেশটো বহুত ঠাণ্ডা। আৰু এইফালে নানু একদম ৰিলছত বিজি পূৰা। এইবাৰ আহিলোঁ আমি কেকটাছ বাগানত। বিভিন্ন ধৰণৰ কেকটাছ ইয়াতে দেখা পাব। এইটো চাওক, এটা কেকটাছ কেনেকুৱা ধৰণৰ অদ্ভুত ভাল লাগে, কিন্তু বহুত ধুনীয়া লাগে। আৰু এইটো এটা চাওক, বহুত কালেকশ্যন কৰি থোৱা আছে ইয়াতে। আগৰ ভিডিঅ'টোত বহুত ধুনীয়াকৈ দেখাই থৈছোঁ, আপোনালোকে সেইটোত গৈ পেলাই চাব পাৰিব। এজোপা চাওক, সুন্দৰ ভাল লাগে। সোমাই কিবা এটা ভাল লাগে অৰ্কিড পাৰ্কত। এইটো চাওক কেনেকুৱা ধৰণৰ এটা। এইবাৰ আহিছোঁ আমি হাৰ্বেল গাৰ্ডেনত। মাহঁতে ভিতৰলৈ এইখিনি সোমাই গৈ আছে, হাৰ্বেল গাৰ্ডেনৰ ভিতৰত সোমাই গৈ আছে। আচলতে চব তন্নকৈ এটাকৈ চাইছে, খুব ভাল পাইছে মায়ে আচলতে চাই পেলাই। বহুত ধুনীয়া পৰিৱেশ আচলতে। আৰু এয়া আমি আহিলোঁ চিলড্ৰেনছ পাৰ্কত।
ইমান ধুনীয়া সিহঁতৰ কাৰণে বনাই থোৱা আছে সিহঁতে মানে মনৰ হেঁপাহেৰে খেলিছে দেহমন দেহামণি আৰু জীয়ামনৰ আজি একদম আনন্দৰ সীমা নাইকিয়া হৈছে সেইটো এটা প্ৰকাণ্ড ডাইন'ছৰ চাওক নিখুঁতভাৱে বনাই থোৱা আছে বা মনো নাচন দেহামণি আকৌ ডাইন'ছৰৰ নেগুৰতে উঠিলে মাহত সোমাল এইবাৰ ধানৰ সংগ্ৰহালয়ত বিভিন্ন ধৰণৰ ধান ইয়াত সংগ্ৰহ কৰি থোৱা আছে চাই ভাল পাই আছে মুঠতে মাহঁতে চব প্ৰতিটোৰে এনজয় লৈছে এইবাৰ আহিলে বস্তালয়ত বিভিন্ন কলা সংস্কৃতি বিভিন্ন জনগোষ্ঠীয় মানে ইয়াতে বস্ত্ৰ সংগ্ৰহ কৰি থোৱা আছে আনকি ইয়াত শিপিনীয়ে বৈও থাকে আৰু এই দোকানখন হ'ল অৰ্কিড পাৰ্কৰ বাহিৰত সম্পূৰ্ণ কাঠেৰে তৈয়াৰী এইখিনি নিৰ্মিত সামগ্ৰী কাজিৰঙাত যিখিনি পায় আচলতে সেইখিনি ইয়াত বনোৱা হৈছে আৰু মায়ে দুই এপদ বস্তু ইয়াৰ পৰা ল'লে অৰ্কিড পাৰ্কৰ পৰা ওলাবলৈ বিচাৰিছোঁ এতিয়া সন্ধিয়া হৈ গ'ল আৰু দেহমনক অকণমান মই খেলালোঁ আৰু আজিলৈ বাই বাই